আৰু আমি এতিয়া ক'ত গৈ আছোঁ আমি এনেই ইভিনিং ৱাক কৰি আছোঁ গাইছ ইভিনিং ৱাক এইটো চাইছেনে বয়সস্থ ফ্ৰেণ্ড চাইছে মোৰ নমস্কাৰ কৰি দিয়া আকৌ অঁ তাইক বয়সস্থ যেন লাগিছে ন আপোনালোকে ক'ব দেই কমেণ্ট কৰি কেনে এইটো বয়সস্থ চাওঁ এবাৰ ভালকৈ চাই লওক হেল্ল' গাইজ আছামিজ লিডি চেনেলত আপোনালোকক অশেষ স্বাগতম আৰু তাইক মানে মই জোকাই আছিলোঁ বাৰু যাম নেকি ভিতৰত নালাগে আমি আহিছিলোঁ নেহেৰু পাৰ্কত আৰু এয়া নেহেৰু পাৰ্কৰ ভিতৰত সোমাই গ'লোঁ মানে আমাৰ বেলেগ কামো আছিলে তো কামখিনি কৰি আমি ভাবিলোঁ অলপমান ফুৰি আহোঁ তো তাইক মই বহুত দিন লগো পোৱা নাছিলোঁ তো এয়া চাওক মই লগ পালোঁ তাইক লেকাৰ যাইয়ে হা কিয় 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 আহিব দিয়া নাছিলে এই চাওক বয়সস্থ মানুহ চাওক বয়সস্থ এনে তাইৰ লগৰ ছোৱালী এটাই কোৱা নাই যে মানে বয়সস্থ বুলি ভাগৰি গৈছে একদম বেচেৰি পৰি গ'ল আহি কেনে ইয়াতে দেখিছেনে ভাগৰি গৈছে একদম আজি চাওক পূৰা নেহেৰু পাৰ্কত আহিব বুলি পূৰা কাৰ্ল কৰি লৈছে চুলিকেইটা ধুনীয়া হ'ব লাগে ন এইটোৱে অঁ বয়স হয় ধুনীয়া হ'ব সেইটো হয় বুঢ়ী কিন্তু হ'লে আৰু অঁ শুনিনো ক'ত নকৰিম আৰু দে বা বাৰু ক আপোনাক আইতা বুলি কিয় কৈছে কাৰণ নহয় না আপোনাৰ ফ্ৰেণ্ডজনী আপোনাৰ বয়সস্থ বুলি কিয় কৈছে এইটো কওক সেইটোতো মই গম নাপাওঁ নিজৰ থিংকিং হয় কিয় বা কাৰণে কৈছে কিন্তু ইট ইজ অ'কে এদিনতো আইতা হ'বই লাগিব ন নমস্কাৰ অঁ আচ্ছা শুনিলে নে তাইৰ কথাখিনি আপোনালোকে মানে কি ক'ম আৰু বহুত ডাঙৰ ডাঙৰ কথা ক'ব জানে দেই তাই আৰু ভালো লাগে বাৰু তাইৰ কথাখিনি শুনি এই বান্দৰটো চাওকচোন দৌৰি আছে এইজনী ফটো উঠি পাগলা কৰিব এতিয়া ভিডিঅ' কৰিব এতিয়া তাই ভিডিঅ' আৰু মোৰ হাতটো দেখিছে নে কেনেকৈ ধৰি টানে মানে যেন মই সৰু বাচ্ছা আৰু একদম মই মানে হেৰাই যাম তাইক চাওঁ বয়সস্থ বাইকীটো মাৰিলে মই তক এয়া মোক বোলে মাৰিয়েই দিয়ে বোলে চাওক গাইছ এয়া চাওক গাইছ ইয়াতে ফটোশ্বুট চলি আছে আন্ধেৰা হৈ গ'ল আমি এতিয়া যাব ওলাইছোঁ আৰু ইমান ধুনীয়া ফুল আছে আৰু এই অনুই চাওক কি কৰি আছে নাই পৰিলে মোৰ এই পৰিয়ে গ'ল তাইৰ জল দিয়া এতিয়া আমি গৈ আছোঁ এয়া আমাৰ বয়সস্থ মহিলাটোক দেখিছেনে আন্ধাৰত ইমান দেখা বেয়া পোৱা নাই দেখিছে বাৰু পোৱালিটোক উঠালোঁ দেই আমি আৰু এয়া মই আৰু অনু গৈ আছোঁ এতিয়া কিবা খাবলৈ এতিয়া কি খাবলৈ পাওঁ আৰু এটা কথা আপোনালোকক কৈ দি আছোঁ মানে অনু আৰু মই বাজি লগাইছিলোঁ 100 তাই কৈছিলে ইয়াতে মানে আজিকালিতো নেহেৰু পাৰ্কৰ ওচৰত यही नहीं अभी और सुनिए মানে আপোনাৰ এইবোৰ যে দোকানবিলাক আছিলে আগতে খোৱা সেইবোৰ আজিকালি ওচৰত নাই কিন্তু তাৰ পিছফালে আছে মানে বেক চাইডে য'ত কটন কলেজৰ হোষ্টেল নে কি কয় সেইটো আছে তো এতিয়া চাওক বাজিটো ময়ে জিকিলোঁ বাৰু এতিয়া অনুৱে কি কয় বয়সস্থ মানুহ এয়া আমাৰ বয়সস্থ মানুহ কিবা মই এতিয়া ক'ব লগা একো নাই গাইছ ভোক লাগিছে বিৰাট নাই ক'ব লগা একো নাই আহি পালোঁ দামবিলাক অলপ দেখাই দিছোঁ আৰু বয়সস্থ মহিলা আপোনালোকৰ কাম আহিব পাৰে দামবিলাক চাই লওক চাই ল'লে আৰু কিবা ক'ব নেকি এইবাৰ আহিছে আকৌ চানা খাবলৈ চাওক তাই খোৱাই ঠিক নহয় আইচক্ৰীম আৰু তাই চানা খাব আমি আমাক ৰিক্সাত তাই ধুনীয়াকৈ লৈ যাই আছে দেই আৰু বয়সস্থ মহিলাটো বহি আছে মোৰ আন্ধাৰত মিনি দেখা ব্লগটো নাপাব আজি এতিয়া ইয়াতে আপোনালোকে শেষ কৰিলোঁ তো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্টটো শ্বেয়াৰ কৰিব বাই